Everyone, আজি মই নন ষ্টপ জিকে এমচিকিউ সিৰিজৰ পাৰ্ট 2 লৈ আহিছোঁ মই অলৰেডি পাৰ্ট 1 আপোনালোকৰ বাবে আপলোড কৰি দিছোঁ আপোনালোকে যদিহে সেই ভিডিঅ'টো চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকটোত গৈ সেই ভিডিঅ'টো চাব পাৰিব সো আহক আমি আজিৰ সিৰিজটো ষ্টাৰ্ট কৰোঁ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল when is সতী সাধনী দিৱস সেলিব্ৰেটেড সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় আপোনালোকে অপশ্যন কেইটা চাই লওক 21 মাৰ্চ 21 এপ্ৰিল 21 মে 21 জুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টো কি হয় 21 এপ্ৰিল প্ৰত্যেক বছৰে 21 এপ্ৰিলত সতী সাধনী দিৱস পালন কৰা হয় Question number 22 How many number of fundamental rights are there in the Indian Constitution ভাৰতীয় সংবিধানত কেইটা মৌলিক কৰ্তব্য আছে অপশ্যন কেইটা চাই লওক 10টা 11টা 12টা 9টা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 11টা ভাৰতীয় সংবিধানত মুঠ 11টা ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ মৌলিক কৰ্তব্য আছে Question number 23 As on October 1 2024 who is the current vice chairman of নীতি আয়োগ 2024 চনৰ 1 অক্টোবৰ অনুসৰি নীতি আয়োগৰ উপাধ্যক্ষ কোন অপশ্যন কেইটা চাই লওক বি.ভি.আৰ. সুব্ৰমণিয়াম ৰাজীৱ কুমাৰ বি.কে. সৰস্বত সুমন বেৰী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সুমন বেৰী বৰ্তমান কি হয় নীতি আয়োগৰ উপাধ্যক্ষ হয় অধ্যক্ষটো জানি অধ্যক্ষটো প্ৰাইম মিনিষ্টাৰজনে হয় অৰ্থাৎ এতিয়া বৰ্তমান আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতি আয়োগৰ অধ্যক্ষ Question number 24 The first Assamese poetry book to win the Sahitya Academy Awards was written by সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম কবিতা পুথিখন কোনে ৰচনা কৰিছিল ৰঘুনাথ চৌধুৰী হেমচন্দ্ৰ গোস্বামী যতীন্দ্ৰনাথ দুৱাৰা নলিনী বালা দেৱী ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি যতীন্দ্ৰনাথ দুৱাৰা কোনখন কিতাপ আছিলে এখন কবিতা পুথিৰ নামটো কি আছিলে এটো আছিলে বনফুল এটো মনত ৰাখিব বনফুল নামৰ কবিতা পুথিখনে প্ৰথম অসমীয়া কবিতা পুথি যিখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল Question number 25 Who is the current prime minister of Israel ইসৰায়েলৰ বৰ্তমান প্ৰধানমন্ত্ৰী কোন ভলোদিমিৰ জেলেনস্কি ইমানুৱেল মেক্ৰন উলফ ক্ৰিষ্টাৰসন বেঞ্জামিন নেতানিয়াহু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বেঞ্জামিন নেতানিয়াহু ইসৰায়েলৰ কাৰেণ্ট প্ৰাইম মিনিষ্টাৰ Question number 26 When was Cotton College established Cotton College কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1881 1885 1901 1910 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন সি 1901 অৰ্থাৎ 1901 1901 চনত কটন কলেজ প্ৰতিষ্ঠা কৰা হৈছিল Question number 27 What is নিযুত মইনা স্কিম অফ আসাম ৰিলেটেড টু অসমৰ নিযুত মইনা আঁচনি কিহৰ লগত জড়িত এটো ৰিসেন্টলি লঞ্চ কৰিছিলে এটো অপশ্যন কেইটা আপোনালোকে চাই লওক এডুকেশ্যন লোন ফাইনেন্সিয়েল সাপোৰ্ট ফৰ গাৰ্লছ এডুকেশ্যন স্কিল ডেভেলপমেন্ট ৰিমুভেল অফ পভাৰ্টি ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কি হয় ছোৱালী শিক্ষাৰ বাবে আৰ্থিক সাহায্য নিযুত মইনা আঁচনিৰ জৰিয়তে ছোৱালী শিক্ষাক প্ৰচাৰৰ বাবে কি দিয়া হৈছে ফাইনেন্সিয়েল সাপোৰ্ট দিয়াৰ ব্যৱস্থা কৰা হৈছে এই আঁচনিখনৰ নাম হৈছে নিযুত মইনা Question number 28 Which schedule of the Indian Constitution provides a special provision for Assam ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ বাবে বিশেষ ব্যৱস্থা আছে 371A 371B 371C 371D ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 371B 371B ৰ জৰিয়তে অসমৰ বাবে সংবিধানত বিশেষ ব্যৱস্থা ৰখা হৈছে Question number 29 ঢেকিয়াখোৱা বৰনামঘৰ was established by ঢেকিয়াখোৱা বৰনামঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল দামোদৰদেৱ মাধৱদেৱ শংকৰদেৱ নিৰঞ্জন পাঠকদেৱ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাধৱদেৱে কি কৰিছিলে ঢেকিয়াখোৱা এটো যোৰহাটৰ ঢেকিয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠা কৰিছিল Question number 30 How many parliamentary constituencies are there in Assam অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান 14 15 16 17 ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ 14
অসমত 14টা লোকসভা সমষ্টি আছে Question number 31 Who is the writer of novel One Indian Girl এইটো One Indian হ'ব লাগিছে দা নহয় One Indian Girl নামৰ উপন্যাসখন কোনে লিখিছে কিৰণ দেশাই চেতন ভগত অমিতাভ ঘোষ শশী থাৰুৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন বি চেতন ভগতে One Indian Girl নামৰ উপন্যাসখন লিখিছে Question number 31 Who is the Question number 32 Where is Sela Pass located Sela Pass ক'ত অৱস্থিত Jammu and Kashmir Ladakh Sikkim Arunachal Pradesh ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি অৰুণাচল প্ৰদেশৰ টাৱাঙত Sela Pass অৱস্থিত Question number 33 Which is the largest island country in the Indian Ocean ভাৰত মহাসাগৰৰ বৃহত্তম দ্বীপ ৰাষ্ট্ৰখন কি মৰিচাছ শ্ৰীলংকা মাডাগাস্কাৰ চিচেলিছ ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন সি মাডাগাস্কাৰ হৈছে ইণ্ডিয়ান অ'চেন অৰ্থাৎ ভাৰত মহাসাগৰৰ বৃহত্তম দ্বীপ ৰাষ্ট্ৰ Question number 34 What is the fire emergency helpline number in India ভাৰতত জুইৰ জৰুৰীকালীন হেল্পলাইন নম্বৰ কি 100 101 102 103 ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন বি 101 টো হৈছে জুইৰ ইমাৰ্জেন্সি হেল্পলাইন Question number 35 In computer keyboard control plus V stands for computer keyboard control plus V কি হৈছাই আপোনালোকে যদি এইটো শৰ্টকাট ফৰ্ম হয় শৰ্টকাট ফৰ্মটোৱে কেতিয়া আমি ইউজ কৰোঁ কপি পেষ্ট ওপেন ফাইল ৰিপিট যেতিয়া আমি কোনো এটা ফাইল কপি কৰি পেলাই পেষ্ট কৰোঁ তেতিয়া আমি কন্ট্ৰল ভি মাৰি দিব পাৰোঁ কন্ট্ৰল ভি মাৰিলে পেষ্ট হৈ যায় Question number 36 Which continent is known as dark continent কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায় এণ্টাৰ্কটিকা এছিয়া আফ্ৰিকা সাউথ আমেৰিকা ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন সি আফ্ৰিকাক ডাৰ্ক কণ্টিনেণ্ট বুলিও জনা গৈছিল Question number 37 What is Brahmaputra river called in Bangladesh ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায় যমুনা মেঘনা পদ্মা সুৰমা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ যমুনা বাংলাদেশত ব্ৰহ্মপুত্ৰক যমুনা নামেৰে জনা যায় Question number 38 Which Assamese personality is honored with Padma Shri for her contribution to Ojapalian Deodhani dance Ojapali আৰু দেওধনী নৃত্যলৈ বৰঙণি আগবঢ়োৱাৰ বাবে কোন অসমীয়া ব্যক্তিক 2024 চনত পদ্মশ্ৰী সন্মান দিয়া হৈছে অপচন কেইটা হ'ল পাৰ্বতী বৰুৱা সৰ্বেশ্বৰ বসুমতাৰী দ্ৰোণ ভূঞা ললিত ওজা ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন সি দ্ৰোণ ভূঞাক 2024 চনৰ পদ্মশ্ৰী সন্মান দিয়া হৈছে কিহৰ কাৰণে দিয়া হৈছে ওজাপালি আৰু দেওধনী নৃত্যলৈ বৰঙণি আগবঢ়োৱাৰ বাবে বাকি পাৰ্বতী বৰুৱা কি হয় এনভাইৰনমেন্টাল এক্টিভিষ্ট হয় আৰু সৰ্বেশ্বৰ বসুমতাৰী কি হয় এগ্ৰিকালচাৰ সেক্টৰত তেওঁক কি দিয়া হৈছে 2024 চনত পদ্মশ্ৰী বঁটা দিয়া হৈছে Question number 39 What is the full form of SEBI with reference to Indian market is SEBIৰ সম্পূৰ্ণ ৰূপটো কি Seller and Equity Board of India Sell and Exchange Board of India Securities and Exchange Board of India Security and Equity Board of India ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি Securities and Exchange Board of India SEBIৰ সম্পূৰ্ণ ৰূপ হ'ল Securities and Exchange Board of India Question number 40 Thangta is a dance form of which state Thangta কোনখন ৰাজ্যৰ নৃত্য হয় মণিপুৰ মিজোৰাম ছিকিম নাগালেণ্ড ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপচন কি হ'ব অপচন এ মণিপুৰ Thangta নামৰ এটো ট্ৰেডিশনাল ডান্সটো কৰ হয় মণিপুৰৰ হয় সো আজিলৈকে ইমানখিনি কোৱেশ্চনছ আছিল আপোনালোকে যদি হে ভিডিওটো ভাল পায় তেন্তে লাইক কৰিব এণ্ড প্লিজ সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে মই দিয়া ভিডিওবোৰ অতি সোনকালে পায় সো থ্যাংক ইউ ফৰ ওয়াচিং